নমস্কাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট জ্ঞান ইউটিউব চেনেলটোলৈ CBSEৰ খবৰটি লৈ আহিছোঁ চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন CBSEৰ ক্লাছ 12ৰ ৰিজাল্টটো এই বছৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা পলিচি ফৰ টেবুলেশ্যন অফ মাৰ্কছ ফৰ ক্লাছ 12 2021 এই নিয়ম অনুসৰি দিছে অৰ্থাৎ ইণ্টাৰনেল মাৰ্ক বেচিছত পৰীক্ষাৰ ৰিজাল্ট দিছে বা সেই যি পলিচি আছে সেইমতে দিছে এতিয়া কথা হ'ল এই নম্বৰত যিসকল ছাত্ৰ ছাত্ৰী ধৰক সন্তুষ্ট নহয় সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে নটিচ এখন আহিছে আগষ্টৰ 2 তাৰিখৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী সন্তুষ্ট নহয় তেওঁলোকৰ বাবে ইমপ্ৰুভমেণ্ট বা কম্পাৰ্টমেণ্ট এক্সামিনেশ্যন পাতিব 2021 CBSE এতিয়া এটা কথা কিন্তু মনত ৰাখিবলগীয়া তেওঁলোকে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে ষ্টুডেণ্টজনে যদি ধৰক এটা সাবজেক্ট বা এটাতকৈ বেছি সাবজেক্টত ধৰক দিলে পৰীক্ষা কিন্তু ফাইনেলৰ যিটো হ'ব ধৰক এই পৰীক্ষাটোত ধৰক যিমান নম্বৰ পাব সেইটোৱে কিন্তু ফাইনেল হিচাপে ধৰা হ'ব বুলি কৈছে ধৰক কম হ'লেও এইটোৱে ফাইনেল হিচাপে ধৰা হ'ব এইটো কিন্তু উল্লেখ কৰিছে কিন্তু কম্পাৰ্টমেণ্টৰ কথাটো অলপমান বেলেগ বাৰু গতিকে আপোনালোকে স্কুলৰ লগত যোগাযোগ কৰক যিসকল ছাত্ৰ ছাত্ৰীয়ে দিম বুলি ভাবিছে ইমপ্ৰুভমেণ্টৰ কাৰণে আৰু যিসকলে কম্পাৰ্টমেণ্টৰ কাৰণে দিম বুলি ভাবিছে তেওঁলোকে স্কুলৰ লগত যোগাযোগ কৰক মই জাষ্ট আপোনালোকক খবৰটো দিছোঁ আৰু আপোনালোকে এটা কথা মনত ৰাখিব এই এক্সামিনেশ্যনটো 16/8/2021 ৰ পৰা 15/9/2021 ৰ ভিতৰত হ'ব পৰীক্ষাটো কম্পাৰ্টমেণ্ট বা ইমপ্ৰুভমেণ্ট পৰীক্ষাটো 16/8/2021 ৰ পৰা 15/9/2021 ৰ ভিতৰত হ'ব আৰু এইকেইটা সাবজেক্টৰ ভিতৰত দিব পাৰিব ইংলিছ কোৰ ফিজিকেল এডুকেশ্যন বিজনেছ ষ্টাডিজ একাউণ্টেঞ্চি কেমিষ্ট্ৰি পলিটিকেল সায়েন্স বায়োলজি ইকনমিক্স সোচিওলজি ইনফৰ্মেটিক্স প্ৰেক্টিকেল নেকি এইটো প্ৰেক্টিকেল নিউ কম্পিউটাৰ সায়েন্স নিউ মেথমেটিক্স হিন্দী ইলেক্টিভ হিন্দী কোৰ জিঅ'গ্ৰাফি তাৰপিছত সাইকোলজি হোম সায়েন্স ফিজিক্স হিষ্ট্ৰী এইটা সাবজেক্টতহে দিব পাৰিব আৰু ফিজ কিছুমানত দিব লাগিব কিছুমানত দিব নালাগে গতিকে আপোনালোকে CBSEৰ ৱেবছাইটত চাওক অলপ ভালদৰে আৰু স্কুলৰ লগত আপোনালোকে কণ্টেক্ট কৰক তেতিয়া আপোনালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ হৈ যাব আৰু অতি সোনকালে আবেদন কৰিবলৈ নাপাহৰিব যদিহে আপুনি আবেদন কৰিম বুলি ভাবিছে আৰু নিশ্চয় খবৰটি ভাল পালে যদিহে ভাল পাইছে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক যাতে যিসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা নাই বা ইমপ্ৰুভমেণ্টৰ দিম বুলি ভাবি আছে তেওঁলোকে যাতে এই পৰীক্ষাটো দিব পাৰে ভিডিঅ'টি আজিলৈ ইমানে যদি ভাল পাইছে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ